हेलो गाइस आशा करूँ সকলোৱে ভালে আছে সো আজিৰ এই ভিডিঅ'টোত আমি দেখুৱাম মানে নৱম শ্ৰেণী গণিতৰ অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 2 টো আজি সমাধান কৰিম সো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো সো ইয়াত চোৱা কি কৈছে কোৱেশ্চনটো চিত্ৰত যদি মানে এইটো চিত্ৰ আমাক দিয়া আছে AB parallel to CD AB parallel to CD মানে AB CD ৰ সমান্তৰাল হয় আৰু CD parallel to EF CD EF or সমান্তৰাল হয় আৰু Y is to Z এইটো কোণ আৰু এইটো কোণ 3:7 আমাক দি আছে তেন্তে x ৰ মান নিৰ্ণয় কৰা x নিৰ্ণয় কৰিব দিছে আমাক সো এইটো x আছে এইটো আমাক নিৰ্ণয় কৰিব লাগে সো তেনেহলে আমি সমাধান কৰো সো ইয়াত চোৱা প্ৰথমতে আমি ধৰি লম ধৰা হল যেহেতু y is to z equal to 3:7 দি আছে গতিকে আমি y equal to thrice a বুলি ধৰিম y equal to thrice a আৰু z equal to 7a যেহেতু y is to z equal to 3:7 আমাক দিয়া আছে সো এতিয়া চোৱা যেহেতু ab parallel to cd যেহেতু ab parallel to CD তেন্তে এইটো কোণ আৰু এইটো কোণ কিমান হ'ব 180 ডিগ্ৰী হ'ব সো আমি x + y = 180 ডিগ্ৰী সো প্যারালাল হলে এই ভিতৰৰ কোণ দুটা 180 ডিগ্ৰী হয় সো এটা আমি 1 নম্বৰ দি দিম সো তাৰ পিছত আকৌ again যেহেতু AB parallel to CD CD parallel to EF যদি এইটোৰ লগত প্যারালাল হয় আৰু এইটোৰ লগত প্যারালাল হয় তেনেহলে এইটোৰ লগতো প্যারালাল হ'ব সো তেন্তে AB parallel to EF হ'ব সো ইয়াৰ পৰা আমি লিখিব পাৰো x equal to z লিখিব পাৰো কিয়নো এইটো ইয়াৰ একান্তৰ কোণ হয় অন্ত একান্তৰ কোণ সো x equal to z এটা আমি কি দিম অন্ত একান্তৰ কোণ সো এটা 2 নম্বৰ দিলোৱা ইয়াৰ পিছত আমি 1 আৰু 2 ৰ পৰা লিখিব পাৰো 1 আৰু 2 ৰ পৰা এতিয়া 1 আৰু 2 ৰ পৰা সো আমি ইয়াতে x ৰ ঠাইত z লিখিম সো যেহেতু x equal to z হয় সো 1 আৰু 2 ৰ পৰা z plus y equal to 180 degree so এতিয়া চোৱা আমি কি ধৰিছো আগতে y equal to thrice আৰু z equal to 7a so ইয়াতে বহাই দিম so z equal to আমাৰ আছিল 7a আৰু y equal to thrice a equal to 180 degree so এটা কিমান হ'ব 7a plus thrice a 10a হৈ যাব আমাৰ plus equal to 180 degree so that implies a to যদি আমি ইয়াত ৰাখো তেনেহলে ইফালে 180 degree 10 ইফালে পূৰণ হৈ আছে ইফালে আহিলে ডিভাইড হ'ব so এটো 0 আৰু 0 কেনসেল কৰি কিমান আহিব 18 ডিগ্ৰী so a equal to 18 ডিগ্ৰী এতিয়া চোৱা আমাক x উলিয়াব দিছে so যদি আমি z টো উলিয়াও তেনেহলে x টো পাই যাম যেহেতু x equal to z so আমি আগতে z equal to কিমান পাইছো 7a so এতিয়া আমি a এর ভ্যালুটো উলিয়াইছো a equal to 18 ডিগ্ৰী so
7 into 18 z equal to so এটা পূরণ করলে আমার কি হবে 10 7 56 5 7 plus 5 12 z equal to 126 degree so আমি পাইছো কি x equal to z so x equal to z so x equal to z এর ভ্যালু কিমান 126 degree so আমি x এর ভ্যালু পাই গলো so এটাই হল আজিৰ ভিডিও যদি ভিডিওটা ভাল লাগে এটা লাইক কৰি দিবা আৰু লগতে চ্যানেলটো নতুন হলে সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবা so আজিলৈকে মানে বাই বাই টেক কেয়ার